Hello friends, welcome to Mirza Day. Learner license apply korute jodi apuni Ekyc data not accessible from Aadhar, please try again. Ei problem to paise tenehole ei video to skip nokora koi saita. Agote apnar dekhuaisile data not found, please use alternative method. Kintu ajikali ki hol পৰিবহন ওয়েবসাইট to update হোৱাৰ পিছত এতিয়া আপোনাক দেখুৱাইছে Ekyc data not accessible from Aadhar. Please try again. এই দুটা প্রবলেম সেম প্রবলেম যদি আপোনাৰো এই প্রবলেমটো হৈছে তেনেহলে এই ভিডিওটো স্কিপ নকৰাকৈ আপুনি চাই থাকিব মোৰ তাত কেইজনমান মানুহ আহিছিলে এই তেখেতসকলৰ সেম প্রবলেম আছিল Ekyc ডাটা নট এক্সেসেবল দেখুৱাইছিলে কিন্তু সিহঁতৰ আধাৰটো মই দুবাৰ আপডেট কৰিছো দুবাৰ আপডেট কৰাৰ পিছতো সিহঁতৰ এই প্ৰবলেমটো সলভ হোৱা নাছিল বাট আজি যেটো প্ৰসেস আপোনালোকক কম এই প্ৰসেছত আপডেট কৰাৰ পিছত সিহঁতে লাৰ্নাৰ লাইসেন্স অলৰেডি পাই গৈছে So ভাবিছো এই ভিডিওটো আপোনালোকলৈ শেয়াৰ কৰো যাতে আপোনালোকৰ উপকাৰ হয় আৰু খুব সহজতে আপুনি লাৰ্নাৰটো ঘৰতে বহি লাভ কৰিব পাৰে So friends আপুনি কি কৰিব আপুনিও যদি সিম 2-3 বাৰ আপডেট কৰাৰ পিছত এই প্ৰবলেমৰ সলিউশন পোৱা নাই তেনেহলে এই ভিডিওটো আপোনালোকে চাই থাকক আৰু আপোনাৰ বন্ধুবোৰে যদি সেম প্ৰবলেমত ভুগিছে তেনেহলে ভিডিওটো শেয়াৰ কৰিব একেবাৰে নাপাহৰিব আৰু নতুনকৈ যদি মোৰ চেনেলত আপুনি ভিডিও চাইছে তেনেহলে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট আপুনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে থকা বেল আইকনটো টিপি দিব সো ফ্ৰেন্ডস আপুনি আধাৰখন আপডেট কৰিবৰ কাৰণে এটা ফৰ্ম ল'ব লাগিব আপুনি ওচৰৰ জেৰক্স দোকানৰ পৰা এই ফৰ্মটো কালেক্ট কৰিব পাৰে নাইবা আপুনি যদি নিজে এই ফৰ্মটো ডাউনলোড কৰি প্ৰিন্ট কৰিব বিচাৰে তেনেহলে তলৰ ডেসক্ৰিপচনত লিংক দিয়া আছে তাৰ পৰা আপুনি ডাউনলোড কৰি ল'ব পাৰে আপুনি আধাৰৰ এড্ৰেছ আপডেট কৰিবৰ কাৰণে আপুনি এড্ৰেছ প্ৰুফ ল'ব লাগিব যেনেকৈ ধৰক আপোনাৰ ভোটাৰ আইডি বেংক পাছবুক পাছপোৰ্ট লাইটৰ বিল এইকেইটাৰ ভিতৰত আপুনি যিকোনো এটা ডকুমেন্টছ আপুনি লৈ ল'ব আৰু এই ডকুমেন্টছ মতে আপুনি আধাৰ কাৰ্ডৰ ফৰ্মটো কেনেকৈ ফিল আপ কৰিলে আপোনাৰ এই প্ৰবলেমটো সলভ হ'ব আজি এই ভিডিওটোৰ জৰিয়তে মই দেখুৱাম সো ফ্ৰেন্ডছ বলক দেৰি নকৰি ভিডিওটো আৰম্ভ কৰোঁ So friends, এইটো হৈছে আধাৰ কাৰেকশ্যন আপডেট ফৰ্ম মই আগতে কোৱা মতে আপোনালোকে এই ফৰ্মটো লৈ লোৱাৰ পিছত এইটো সব আপুনি আধাৰখন যেহেতু আপডেট কৰিব আপুনি কি কৰিব প্ৰথমতে এই 2 নম্বৰ 2 ইন কেস অফ আপডেট প্ৰভাইডেড আধাৰ নম্বৰ UID ইয়াতে আপোনাৰ আধাৰ নম্বৰ 12টা সংখ্যাৰ থাকে সো আপোনাৰ আধাৰ কাৰ্ড চাই কিনে ইয়াতে আপোনাৰ আধাৰ নম্বৰটো কি কৰিব আপুনি এন্টাৰ কৰিব ইয়াতে ধৰক আপোনাৰ মই জাস্ট আপোনালোকক দেখুৱাবৰ কাৰণে আপোনাৰ আধাৰ কাৰ্ডখনত যি নম্বৰ থাকে 12টা সংখ্যাৰ যি নম্বৰ থাকে এইকেইটা ইয়াতে আপুনি লিখিব লিখাৰ পিছত আপুনি ধৰক এইটো আপোনাৰ আধাৰ নম্বৰটো লিখিলে তাৰ পিছত আপুনি কি কৰিব এইটো ফুল নেম 3 নম্বৰত আছে ফুল নেম আপোনাৰ আধাৰ কাৰ্ডখন চাই আপোনাৰ আধাৰ কাৰ্ডত যি নাম থাকে আপোনাৰ নামটো ইয়াতে ফিল কৰিব তাৰ পিছতে আপুনি যেহেতু এড্ৰেছ আপডেট কৰিব 4 নম্বৰ আৰু 5 নম্বৰ এইকেইটা ফিল আপ কৰাৰ দৰকাৰ নাই তাৰ পিছতে ডাইৰেক্ট আপুনি এটো এড্ৰেছ যাব এড্ৰেছত আপোনাৰ দেউতাকৰ নামটো ইয়াতে মেনশন কৰিব তাৰ পিছতে আপুনি আপোনাৰ এইটো সব আপোনাৰ এড্ৰেছ মই ভোটাৰ আইডি খনৰ মতে ফিল আপ কৰি আপোনালোকক দেখুৱাই আছো সো এইটো সব এইটো হৈছে ভোটাৰ আইডি এইটো ধৰক ভোটাৰ আইডি এড্ৰেছ এই এড্ৰেছটো ইয়াতে মই ফিল আপ কৰি দেখুৱাই আছো ইয়াতে আপোনাৰ গাঁওখনৰ নাম লিখিব ধৰক আপোনাৰ গাঁওখন যি থাকে আৰু এই ভোটাৰ আইডিত আছে এই এড্ৰেছটো মই আপোনালোকক ফিল আপ কৰি দেখুৱাই আছো এইটো সব এইটো মই ফিল কৰিলো তাৰ পিছত আপোনাৰ পোষ্ট অফিচ কি মই জাস্ট আপোনালোকক দেখুৱাই আছো কেনেকৈ আপুনি ফিল কৰিব আপোনাৰ এড্ৰেছ প্ৰপত যি থাকিব এ লিখিব নহলে আপোনাৰ ৰিজেক্ট হ'ব পাৰে তাৰ পিছত আপোনাৰ ডিস্ট্ৰিক্ট আপোনাৰ যি আছে হে ফিল কৰিব আৰু আধাৰ কাৰ্ডৰ ফৰ্ম সদায় আপুনি কেপিটেল লেটাৰত ফিল আপ কৰিব আপোনাৰ ষ্টেট আপোনাৰ যি আছে হে আপুনি ফিল কৰিব আপোনাৰ পোষ্ট অফিচৰ পিন কোড কি হেতু আপুনি ফিল কৰিব আপোনাৰ যি পিন কোড থাকে হে আপুনি ফিল কৰিব
আপোনাৰ মোবাইল নাম্বাৰটো যদি অ'কে থাকে আধাৰত তেনেহ'লে আপুনি দিব নালাগে আৰু যদি আপডেট কৰিব বিচাৰে তেনেহ'লে আপুনি মোবাইল নাম্বাৰটো ইয়াতে লিখি দিব এতিয়া চাওক এইখিনি বস্তু ভিলেজ পোষ্ট অফিচ পিন নম্বৰ ষ্টেট ডিষ্ট্ৰিক্ট এইবিলাক আপোনাৰ আধাৰ কাৰ্ডখনত আছে কিন্তু আপুনি আকৌ কিয় আপডেট দিব লগা হৈছে যিহেতু আপুনি লাইচেন্সৰ কাৰণে লাইচেন্সৰ এপ্লাই কৰোঁতে প্ৰব্লেম হৈছে সেইটো কাৰণে আপুনি আকৌ আপডেট দিব লগা হৈছে চ' তাৰ কাৰণে মেইন বস্তু এতিয়া চাওক এতিয়া এই ভোটাৰ আই ডিখনত চাওক এইটো পি এছ আছে আপোনাৰ পি এছ যি থাকে আৰু সেই থানাৰ আণ্ডাৰতে আপোনাৰ গাঁওখন আছে চ' আপুনি এৰিয়াত কি কৰিব পাৰে এৰিয়াত এই পি এছটো মেনশ্যন কৰিব পাৰে চ' মই এইটো এড্ৰেছ মতে মই আপোনালোকক দেখুৱাই আছোঁ আপোনাৰ যি থাকিব সেয়া আপুনি ইয়াতে লিখিব এইটো মই লিখি দিলোঁ তাৰপিছতে এইটো চাওক ওপৰত ইয়াতে আপুনি এইটো এড্ৰেছত ক্লিক কৰি দিব যিহেতু আপোনাৰ এড্ৰেছ আপডেট কৰি আছে যদি মোবাইল নাম্বাৰ আপডেট দিয়ে তেনেহ'লে মোবাইল নাম্বাৰটো টিক কৰিব মই এইটো এড্ৰেছ আপডেট দিছোঁ চ' এড্ৰেছত টিক কৰি দিছোঁ তাৰপিছতে চাওক এইখিনি এই এড্ৰেছটো আপুনি কমপ্লিট যদি হাউচ নাম্বাৰ ৰোড লেণ্ডমাৰ্ক এইবিলাকো যদি দিব বিচাৰে তেনেহ'লে আপুনি গেজেটেড অফিচাৰৰ পৰা চাৰ্টিফিকেট এখন ফিল কৰিব তাৰপিছতে এইখিনি আপুনি গোটেইখিনি আপডেট দিব পাৰিব চ' মই ভোটাৰ আই ডি মতে ফিল কৰি এইটো আপোনালোকক দেখুৱাই আছোঁ তাৰপিছতে আপুনি ইয়াতে লিখিব কি কৰিব POA ইয়াতে আপুনি ভোটাৰ আই ডি ইয়াতে আপুনি কি ইউজ কৰিছে এড্ৰেছ প্ৰুফ হিচাপে আপুনি ভোটাৰ আই ডি ইউজ কৰিছে চ' আপুনি ইয়াতে ভোটাৰ আই ডি লিখি দিব তাৰপিছতে ইয়াতে এপ্লিকাণ্ট ছিগনেচাৰ ইয়াতে আপোনাৰ চাইনটো কৰি দিব চ' এই ফৰ্মখন লৈ আপুনি ওচৰৰ আধাৰ চেণ্টাৰত গৈ কিনি আপুনি আধাৰ ছুপাৰভাইজাৰজনক ভালকৈ বুজাই ক'ব যে মই এই আধাৰখন লাইচেন্সৰ কাৰণে আপডেট দিব লগা হৈছে চ' আপোনালোকে ইয়াতে এৰিয়া মেনশ্যন কৰি দিব তেতিয়া সেই ছুপাৰভাইজাৰজনে যিটো আধাৰৰ যিটো আধাৰৰ ক্লাইণ্টটো এইটো এৰিয়াটো মেনশ্যন কৰি দিব মেনশ্যন কৰি আপোনাৰ আধাৰখন আপডেট কৰি দিব আপডেটটো ছাকচেছ হওঁতে 3 দিন বা 4 দিন সময় লাগে ছাকচেছ হোৱাৰ পিছত যেতিয়া আপুনি লাৰ্ণাৰৰ কাৰণে এপ্লাই কৰিব মই ভাবোঁ তেতিয়া আপোনালোকৰ এই প্ৰব্লেমটো যিটো ডাটা নট এক্সেচিবল এই প্ৰব্লেমটো ছল্ভ হৈ যাব কাৰণ মই নিজে কৰি চাইছোঁ মই নিজে কাষ্টমাৰৰ আধাৰখন আপডেট কৰি নিজে লাৰ্ণাৰৰ কাৰণে এপ্লাই কৰি দিছোঁ তাৰপিছত ইহঁতে লাৰ্ণাৰ পাই গৈছে মই আশা কৰোঁ আপোনালোকেও লাৰ্ণাৰ অতি সোনকালে পাই যাব এই ভিডিঅ'টো চোৱাৰ পিছত আজি ভিডিঅ'টো ইমানেই নেক্সট ভিডিঅ'ত আকৌ লগ পাম গুড বাই জয় আই অসম